हेलो एवरीवन बीके आसामिज किचेनলৈ আপোনালোকক সকলোকে স্বাগতম জনালো। আজি মই এটা ধুনীয়া ৰেচিপি লৈ আহিছো মগু দালি আৰু লাওৰ ৰেচিপি। এইখিনি বনাবলৈ আমি মগু দালিখিনি কিছু সময় ভালকৈ ভাজি লম। এইখিনিৰ কেঁচা গোন্ধ নাইকিয়া হৈ যাব। এতিয়া আমি কিছু লাও মিহি মিহিকৈ কাটি লৈছো। দালিখিনি আমি ভিজাই পেলাই ভালকৈ ধুই লম। কেৰাহী এটা গেছত বহাই আমি কেৰাহীখন গৰম হ'লে 3 চামুচ অইল দিছো, সৰিয়হ তেল দিছো। তাতে আমি আধা চামুচ জিৰা, এটা সৰু পিঁয়াজ, দুটামান কেঁচা জলকীয়া দি ভালকৈ ভাজি লম। ভালকৈ ৰংচোৱা হৈ যোৱাৰ পিছত আমি লাওখিনি তাতে ঢালি দিম আৰু মগু দালিখিনিও দি দিম। 1 চামুচ কাশ্মীৰী মিৰ্চ, আধা চামুচ হালধি পাউডাৰ আৰু সোৱাদ অনুসৰি নিমখ দি আমি লাও ভাজিখিনি ভালকৈ মিক্স কৰি পেলাম। আৰু কোমল লাও হোৱাৰ কাৰণে মই পানী ব্যৱহাৰ কৰা নাই, কেলে লাওৰ পানীখিনি ওলাব। এতিয়া আমি 2 মিনিট 3 মিনিট সময় ঢাকন মাৰি থৈ দিম, ভালকৈ হ'বলৈ দিম। এতিয়া ঢাকনখন গুচাই চাইছোঁ, চাওক ভাজিখিনি অলপ গলিবলৈ ধৰিছে আৰু অলপ সময় আমি বহাই থ'ম, ভালকৈ হ'বলৈ দিম। ভালকৈ ভাজিখিনি একদম ভালকৈ ভাঙি পেলাম, যাতে ভাজিখিনি একদম কোমলি মিহি হৈ যায়। ভাজিখিনি ৰেডি হৈ গ'ল, চাওকচোন ইমান ধুনীয়া হৈছে, খাবলৈ বহুত টেষ্টি। আপোনালোকে এবাৰ এনে ঘৰত ট্ৰাই কৰি চাবচোন আৰু মোক কমেণ্ট কৰিব কেনেকৈ লাগিলে খাই পেলাই। ছাবস্ক্ৰাইব এণ্ড লাইক কৰিব নাপাহৰিব। বাই বাই।